खुलुमबाय नोंथांमोनखौ बयखौ बरायबाय दिनै 20 फेब्रुवारि 2023 बारायजाबाय समबार फैदो दिननि खौरांफोरखौ बेखेवनोसै मोनसे मुगैथाव आरो खास्रि बिस्रि जाथाया सोराङाव फैदों आसामनि सनितपुर जिल्लानि सिङाव थानाय जामुगुरि हाट ओनसोलाव सासे हिनजावसा गथ'खौ जिनाहारि खालामनानै गोरबोआव गथ' दोननायनि जाहोनाव सासे दुथां सुबुङा पुलिसजों एरेस्ट खालामजादों। दुथाङा बे जाथायखौ गथ'आ जेब्ला फरायसालिनिफ्राय न' फारसे थांगासिनो दंमोन अब्लानो लामा ससेयाव गथ'खौ लांखारनानै थांनाय दानबा सिगांनो बे जाथायखौ खालामनानै रावनोबो दा खोन्थानानै गथ'खौ सिगिसवा खालामनानै दोनबोदोंमोन। उनाव गथ'आ सानफ्रामबो उदै सानाय जानायाव न'खरनि मानसिफोरा जार्लायाव गोलैनानै डक्टरनाव नायनाय समाव जाथाया सोराङाव फैदों आरो डक्टरा गोरबोआव गथ' दंनायनि उनाव दायनिगिरिनि सायाव न'खरनि मानसिफोरा पुलिसनो केस होनाय जादों आरो दायनिगिरिया पुलिसजों एरेस्ट खालामजादों। हमजानाय दायनिगिरिनि मुङा जाबाय आताहुर रहमान मुस्लिम मानसि। बिजेपि सरकारा आसाम आरो बिटिआर ओनसोलनि थागिबिफोरखौ फोजोबस्रांनो आरो बिटिआरनि राजखान्थि थासारिखौ फोजोबस्रांनो थाखाय खैसार खालामदों। त्रिपुरा बिधान सभानि बिसायख'थियाव आसामनि चिफ मिनिस्टार हिमन्त बिश्व शर्मा बिथाङा त्रिपुरानि प्रदुदेव बर्माजों जेबो पात्ता मोनाखै होननानै कास्टम बसुमतारी बिथाङा खौरांगिरिफोरनि सिगाङाव रोखा बुंथिदों যে হিমন্ত বিশ্ব শৰ্মায়ে তাৰ ট্ৰাইবেল সকলক কিনিবৰ কাৰণে ঘৰে ঘৰে গৈছে। দেৱীন মুৰা সিঙৰ ঘৰতো গৈছে। মোৰ লগৰৰ ঘৰত হিমন্ত বিশ্ব শৰ্মাই অসমৰ পৰা গৈ কিনি তাত বহুত লিডাৰসকলক কিনিব বিচাৰিছিলে কিন্তু কিনিব পৰা নাই। ইলেকশ্যনৰ আগত যি প্ৰতিশ্ৰুতি কৰিছিলে যে বড়োসকলে খিলঞ্জীয়া এই মাটিৰ ভূমিপত্ৰ বড়োসকলক কেতিয়াও শাসনৰ অহাৰ পাছত উচ্ছেদ কৰা নহ'ব ঘৰ মানে উচ্ছেদ কৰা নহ'ব বুলি হিমন্ত বিশ্ব শৰ্মায়ে কৈছিলে যে ভূমিপত্ৰ বড়োসকলক কেতিয়াও উচ্ছেদ কৰা নহ'ব বুলি। এইটো ইউটিউবত এভেইলেবল আছে আপোনালোকে চাব পাৰিব। কিন্তু শাসনৰ অহাৰ পাছত গুৱাহাটী টাউনটো এক্সটেনশ্যন কৰিম বুলি তাত বসবাস কৰা ইণ্ডিজিনিয়াছ ভূমিপত্ৰ বড়ো ৰাভা আৰু তিৱাসকলক উচ্ছেদ কৰিলে। আমিও বিচাৰোঁ গুৱাহাটী টাউনটো ডাঙৰ হওক কিন্তু প্ৰপাৰ প্লানিঙত হ'ব লাগিব ৰিপ্লেচমেণ্ট হ'ব লাগিব। তাত যিসকলক উচ্ছেদ কৰা হ'ল গুৱাহাটীত তেওঁলোকে এতিয়া থাকিবৰ কাৰণে ঘৰ নাই খাবৰ কাৰণে ভাত নাই ল'ৰা ছোৱালীক পঢ়াবৰ কাৰণে স্কুল এটা ভাল তেওঁলোকে পোৱা নাই। এডুকেশ্যন এটা ফাণ্ডামেণ্টেল ৰাইট জন্ম হৈছে যেতিয়া পৃথিৱীত সকলো মানুহে শিক্ষা পোৱাৰ ফাণ্ডামেণ্টেল ৰাইট। এই ফাণ্ডামেণ্টেল ৰাইট হেমন্তই আমাৰ পৰা খাৰি ল'লে। অসমত এই বিটিচি অঞ্চলত বড়োসকলে ভূমিপত্ৰ হাজাৰ হাজাৰ বছৰ আগতে বড়োসকলে বসবাস কৰিছে কিন্তু চিৰাং অঞ্চলত এফালে নৰ্টাং ছাইডত বড়োসকলৰ ঘৰটো তেওঁলোকে বুলডোজাৰ চলালে। বহুত মুছলমান ঘৰসকলক ইণ্ডিজিনিয়াছ মুছলমান ঘৰসকলক তেওঁলোকে বুলডোজাৰ চলালে। ইয়াৰ খং ৰাইজে জনগণে আগন্তুক নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাৰ এগেইনষ্টত তেওঁলোকে খুব প্ৰত্যেকটা ঘৰত বুলডোজাৰ দি ভাঙা প্ৰত্যেকটা ল'ৰা ছোৱালীক নিজৰ মানে ফাণ্ডামেণ্টেল ৰাইট স্কুলৰ পৰা আঁতৰাই দিলে ঘৰৰ পৰা আঁতৰাই দিলে। ইয়াৰ প্ৰতিশোধ আমাৰ জনগণে হিমন্তৰ ওপৰত বিজেপি চৰকাৰৰ ওপৰত ল'ব এইটো আমাৰ বিশ্বাস। আৰু হিমন্ত বিশ্ব শৰ্মাই এজন হিল্লাৰৰ নিচিনা শাসন কৰি আছে অসমক। তেখেতে যি মন যায় তেখেতে কৰি আছে। চাইল্ড মেৰিজৰ নামত বিভিন্ন হাজাৰ হাজাৰ ল'ৰা ছোৱালীক তেখেতে জেলত ভৰালে। আমিও মই নিখিল বড়ো ছাত্ৰ সন্থাত আছিলোঁ। আমি প্ৰমোদ বড়োই যি সময়ত এপিছত প্ৰেচিডেণ্ট আছিলে আমিও গাঁৱে গাঁৱে ঘূৰি কিনি চাইল্ড মেৰিজৰ এগেইনষ্টত কথা কৈছোঁ। আমিও ছাপৰ্ট নকৰোঁ চাইল্ড মেৰিজ কিন্তু যি তাৰিকা যি ষ্টাইল যি ছিষ্টেমত কাম কৰিছে এইটো আমি ছাপৰ্ট নকৰোঁ। বহুত ঘৰটো তাৰ কাৰণে ধ্বংস হৈ গ'ল বহুত ল'ৰা ছোৱালী তাৰ কাৰণে ধ্বংস হৈ গ'ল। এনেকৈ হিল্লাৰ নিচিনা শাসন কৰাটো অসমৰ জনগণে কেতিয়াও নিবিচাৰে। আৰু মই এইটোৱে ক'ব বিচাৰিছোঁ হিমন্ত বিশ্ব শৰ্মা আজি CM হৈ কিনে নিজকে হিল্লাৰৰ নিচিনা ডিক্টাটৰ নিচিনা শাসন কৰি আছে কিন্তু লাষ্ট যেতিয়া এছেম্বলি ইলেকশ্যনত আছিলে নহয় হিমন্ত বিশ্ব শৰ্মাৰ নামত ভোট দিয়া নাই। তাত সৰ্বানন্দ সোণোৱাল আছিলে এজন ইণ্ডিজিনিয়াছ মানুহ তাৰ নামত অকণমান জনগণে ভাল পায় আপাৰ আছামৰ মানুহ জাতীয়তাবাদ কৰি আহা বুলি অসমৰ জনগণে সৰ্বানন্দ সোণোৱালৰ নামতহে ভোট দিছিলে। কিন্তু হিমন্ত বিশ্ব শৰ্মায়ে তাৰ নিজৰ পলিটিক্স কৰি কিনে ইণ্ডিজিনিয়াছ মানুহ ট্ৰাইবেল একজন CMক আঁতৰাই কিনে নিজে লৈ লৈছে। এইটো সব ৰাইজে আজিকালি গম পায়। नोंथांमोन
दासिमनि माखासे खौरांफोरा बेखिनिल'मोन। बेखिनिसिम नायनायनि थाखाय नोंथांमोननिसिम रोजा रोजा साबायखर। गोजोन्थों। एसेनोसै। जै बर' हारिनि।